আজি জালুকৰ পুলি লগাইছোঁ। পুলি মানে এই জালুক ডাল মই কাটি পিনে মই পলিথিনত যিটো নাৰ্চাৰী বেগ বুলি কয়, নাৰ্চাৰী বেগত মই ধুনীয়াকৈ পচাই লৈছিলোঁ। যোৱা বছৰে পচোৱা হয়, ৰুবলৈ সময় নাছিলে আৰু ধৰক খৰালি ছিজনত লগাবলৈ বেয়া আছিলে। আৰু মই ধৰক এনেকৈ ডাল কাটি লগালেও হৈ যায় মাটিত, কিন্তু মই ভাবিলোঁ যে পচাই ল'লে ভাল হ'ব। পচাই মেলি আজি মই ৰুবলৈ আহিছোঁ। বেছি নহয়, কেইটামান দেখিছে। এজোপা জালুক গছৰ পুলি বুলি ক'ম এতিয়া। এজোপা গছ চেগুন গছত লগাই দিছোঁ। আমাৰ ঘৰবোৰত জালুক বহুত প্ৰয়োজন হৈ থাকে, অকল আমাৰে নহয়, চব জেগাতে। সেইকাৰণে ঘৰত খাবলৈ হ'ব বোলো, তাকেই বুলিয়ে জালুক পুলি ৰোপণ কৰিছোঁ। এজোপা জালুক গছ ইমান দীঘল হৈ গ'ল। মই সৰুকৈ লগাইছিলোঁ, কিন্তু বাঢ়ি হৈ গ'ল। এজোপা হ'ল চেগুন গছ, ইমান ধুনীয়া হৈছে চেগুন গছ। কাঠৰ 1 নম্বৰ কাঠ হয়, কাঠৰ কাৰণে বহুত ভাল। মই এনেকৈ লগাই দিছোঁ। মই যেতিয়া অসমৰ বাহিৰত আছিলোঁগৈ কামৰ সূত্ৰে, তো তাত মানে এনেকৈ হৈ থাকে। তো মই ভাবিলোঁ মোৰ ঘৰত চেগুন গছ পুলি মই লগাইছিলোঁ আৰু ময়ো লগাই চাম বোলো, কাৰণ আমাৰ ইয়াতো জালুক আছে, চেগুন গছ আছে। কিন্তু আমাৰ ইয়াত চেগুন গছবিলাক সিমান ডাঙৰ হ'ব নিবিচাৰে সোনকালে, টাইম লাগে, কাৰণ আমাৰ 10 চানিকীয়া মাটি হয় এইবিলাক। মই প্ৰায় 20-25 জোপামান চেগুন পুলি আনি পিনে মই লগাইছিলোঁ। দেখিছোঁ বহুত সুন্দৰ হৈছে, তথাপিও জেগা চাই।